बिटिआरनि मावफुंगिरि प्रमद बर'नि न'नि बियाबनि लामाया लामा नङा जेन फुख्रिसो। लामा नङा बियो ना फिसिग्रा फुख्रिसो। तामुलपुर जिल्लानि सिङाव थानाय तामुलपुर घग्रापार थांलाय फैलाय लामायाव 7 किल'मिटारसो गोजान लामाया गोबां जेंना जेंनिजों मोगा-मोगि जानो गोनां जादों ओनसोलनि रायजो राजाफोरा। गहायकमल आलिनिफ्राय तामुलपुरसिम थांनाय बे लामायाव सानफ्रोमबो थांलाय फैलाय खालामो फरायसालियाव फरायसा फरायसुलिफोरा, नाथाय दिनैसिम सोरखारा जेबो राहा लानायखौ नुनो मोनाखै। सोरखारा जेबो नोजोर होयैनि जाहोनाव ओनसोलनि रायजोफोरा गोथौ गोथौ हाखर जानानै थानायजोंनो हान्था मेला खालामनो गोनां जादों। ओनसोलनि रायजो राजाफोरा मुंख'नाय लामाखौ थाबैनो लुफुंना होनो थाखाय खावलायदों। बिटिआरनि मावफुंगिरि प्रमद बर' आरो तामुलपुर बिधान सभा बियाबनि एमएलए जलेन दैमारि बिथांखौ खौरां बिजोंनि गेजेरजों खावलायहरदों। এইটো তামোলপুৰ ঘগ্ৰাচকলে যিটো মানে PWD ৰোড আছে, এই ৰোডটো ঘগ্ৰাপাৰৰ পৰা আলিয়া মানে গহকমলা চক বুলি ৰিপেয়াৰিং হৈ থকা নতুনকৈ বনালে, কিন্তু গহকমলা চকৰ পৰা ঘগ্ৰা চকলৈ এই পথছোৱা একেবাৰে জৰাজীৰ্ণ অৱস্থা। তাত বহুত ছাত্ৰ ছাত্ৰী ৰোগীয়া মানুহ অহা যোৱা কৰাত যথেষ্ট অসুবিধা হৈছে। ইয়াৰ কাৰণে আমি কেইবাবাৰো বিভাগীয় কৰ্তৃপক্ষৰ লগত যোগাযোগো কৰা হৈছে, কিন্তু এতিয়ালৈকে একো তেনেকুৱা ফল পোৱা নাই। আমি আশা কৰিছোঁ কি শীঘ্ৰেই এই পথছোৱা মেৰামতি কৰি আমাৰ ৰাইজৰ যাতায়াতৰ সুব্যৱস্থা কৰি দিয়ে। তামোলপুৰ ঘগ্ৰাপাৰ সংযোগী এইটো এটা গুৰুত্বপূৰ্ণ পথ। গতিকে আমি লজ্জিত যে BTCৰ প্ৰধান সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ গৃহ সমষ্টি তামোলপুৰ আৰু তেখেতৰ গৃহৰ পৰা মাত্ৰ 5 কিলোমিটাৰ দূৰত অৱস্থিত এই পথটি তেখেতে পৰিৱৰ্তন শ্লোগান দি BTCৰ ক্ষমতা দখল কৰিলে। তেখেতে এই অঞ্চলত আহি তেখেতে নিৰ্বাচনৰ সময়ত যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল, হাগ্ৰামাৰ মহিলা ডাঙৰীয়াৰ যি দুৰ্নীতিৰ কথা কৈছিল, হাগ্ৰামাৰ মহিলা ডাঙৰীয়া ব্যৰ্থ বুলি তেখেতে সমালোচনা কৰিছিল আৰু তেখেতে পৰিৱৰ্তনৰ শ্লোগান দি BTCৰ ক্ষমতা দখল কৰিলে। আজি এবছৰ পৰ্যন্ত হৈ গ'ল। আমি এই অঞ্চলৰ ৰাইজে প্ৰমোদ বড়ো ডাঙৰীয়াই যি ধৰণে নিৰ্বাচনৰ সময়ত বক্তব্য আগবঢ়াইছিল যে তেখেতে পৰিৱৰ্তনৰ শ্লোগানেৰে এই অঞ্চলক এটা জাকত জিলিকা অঞ্চল হিচাপে তেখেতে এই অঞ্চলত বা BTC অঞ্চলত তেখেতে এটা প্ৰতিষ্ঠা কৰিম বুলি তেখেতে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। সেই প্ৰতিশ্ৰুতি আজি অসাত প্ৰতিনিধিত হ'ল। আপোনালোকে যদি দেখিছে এই পথছোৱাৰে আজি মানে ছাত্ৰ ছাত্ৰীসকল বা এই অঞ্চলৰ ৰাইজে জমৰ যাতনা ভুগিবলগীয়া হৈছে। এই অঞ্চলৰে এখন যদি এম্বুলেঞ্চ আহিবলৈ লগা হয় তেতিয়াহ'লে 100 বাৰ ভাবিবলগীয়া হয়। প্ৰমোদ বড়ো ডাঙৰীয়াই যে মিছা প্ৰতিশ্ৰুতিৰে তেখেতে ক্ষমতা দখল কৰিলে, এয়া এটা জ্বলন্ত উদাহৰণ। আমি প্ৰমোদ ডাঙৰীয়াক প্ৰত্যাহ্বান জনাব বিচাৰিছোঁ, আপুনি হাগ্ৰামাৰ মহিলা ডাঙৰীয়াক তীব্ৰভাৱে মানে গৰিহণা দিছিল যে হাগ্ৰামাৰ মহিলা ডাঙৰীয়াই এই অঞ্চলৰ BTC অঞ্চলৰ যি পেকেজসমূহ তেখেতে লুটিপুৰি খোৱা বুলি আপুনি অভিযোগ উত্থাপন কৰিছিল। কিন্তু আপুনি আজি এবছৰ ধৰি এই তামোলপুৰ ঘগ্ৰাপাৰ সংযোগী পথছোৱাত আপুনি এবাৰো চকু নিদিলে। গতিকে আমি তামোলপুৰ অঞ্চলৰ এই ৰাইজ হিচাপে বা ছাত্ৰ সন্থা হিচাপে আমি প্ৰমোদ ডাঙৰীয়াক প্ৰত্যাহ্বান জনাইছোঁ, আপুনি যদি সৎ সাহস আছে BTC হাগ্ৰামাৰ মহিলা ডাঙৰীয়াক আপুনি মানে প্ৰত্যাহ্বান জনাইছিল, আমি আপোনাৰ ছাত্ৰ সন্থা বা এই অঞ্চলৰ ৰাইজে প্ৰত্যাহ্বান জনাইছোঁ। আপুনি যদি কোনো ধৰণৰ দুৰ্নীতি কৰা নাই তেতিয়াহ'লে অতি শীঘ্ৰে এই পথছোৱা আপুনি মানে মেৰামতি কৰক বা সম্পূৰ্ণ কৰিবৰ বাবে আমি দাবী উত্থাপন কৰোঁ। আমি অসম চৰকাৰক এটা কথাই জনাব বিচাৰোঁ, আপোনালোকে পৰিৱৰ্তনৰ শ্লোগান দি আপোনালোকে ক্ষমতা দখল কৰিলে আৰু BTCৰ প্ৰমোদ বড়ো ডাঙৰীয়াকে আমি এটা কথাই জনাব বিচাৰিছোঁ, আপুনি পৰিৱৰ্তনৰ শ্লোগানেৰে BTCৰ ক্ষমতা দখল কৰিলে আৰু আপোনাক আমি স্বাগতম জনাইছিলোঁ যে আপোনাৰ দ্বাৰা আমি এই অঞ্চলৰ ৰাইজে এটা ভাল সুশাসন বা উন্নয়নৰ এটা পৰিৱেশ আমি দেখাম বুলি ভাবিছিলোঁ। বৰ্তমান হাগ্ৰামা মহিলা ডাঙৰীয়াৰ যি দুৰ্নীতিৰ কথা কয় তেখেতে ক্ষমতা দখল কৰিছিল, আমি ভাবিছিলোঁ তেখেতে প্ৰমোদ বড়ো ডাঙৰীয়াই এই অঞ্চলক এটি অসমৰ ভিতৰতে বা BTC অঞ্চলৰ ভিতৰতে জাকতজিলিকা এটা সমষ্টি হিচাপে তেখেতে পৰিণত কৰিব বুলি আমি ভাবিছিলোঁ। কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াৰ গৃহ সমষ্টি তেখেতে গৃহৰ পৰা মাত্ৰ 3 কিলোমিটাৰ নিলগত অৱস্থিত এই তামোলপুৰ ঘগ্ৰাপাৰ সংযোগী পথছোৱা আজি জৰাজীৰ্ণ
ৰূপ ধাৰণ কৰিছে। এই অঞ্চলৰ ৰাইজ বা এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে তেখেতসকলৰ শৈক্ষিক যাত্ৰাৰ বাবে তেখেতে তামোলপুৰৰ শিক্ষানুষ্ঠানসমূহলৈ যাবৰ বাবে এটা চিন্তা কৰিবলগীয়া পৰিৱেশ আহি পৰিছে। এই অঞ্চলত যদি এখন এম্বুলেঞ্চ আহিবলগীয়া হয় তেতিয়াহ'লে এম্বুলেঞ্চৰ চালকসকলেও এটা চিন্তা কৰিবলগীয়া হয়, তেখেতসকলে সুকমে এই ৰাস্তাৰে তেখেতসকলে যাব পাৰিব নে নোৱাৰিব। এটা কথাই যে আমি প্ৰমোদ বড়ো ডাঙৰীয়াই কৈছিল হাগ্ৰামাউলী মহিলাৰ দুৰ্নীতিৰ কথা কৈছিল, হাগ্ৰামাউলী মহিলা ডাঙৰীয়াই BTC অঞ্চলৰ সকলো পেকেজসমূহ তেখেতে গলাগ্ৰাহে গিলা বুলি তেখেতে অভিযোগ উত্থাপন কৰিছিল। কিন্তু আজি এবছৰ ধৰি প্ৰমোদ বড়ো ডাঙৰীয়াই এই অঞ্চলৰ ৰাইজৰ বা এই অঞ্চলৰ পথছোৱাৰ প্ৰতি তেখেতৰ কোনো ধৰণৰ কাণসাৰ প্ৰদান কৰা নাই। এটা কথাই আমি ক'ব বিচাৰিছোঁ যে আপুনি প্ৰমোদ বড়ো ডাঙৰীয়াই নিজৰ গৃহ সমষ্টিতে যদি তেখেতে উন্নতি কৰাত যদি তেখেতে ব্যৰ্থ হয় তেতিয়াহ'লে BTC অঞ্চলত তেখেতে কি উন্নতি প্ৰদান কৰিব। আৰু আমি সন্মানীয় তামোলপুৰ সমষ্টিৰ বিধায়ক জলেন ডাঙৰীয়াৰ আমি এটা কথাই মনত পেলাই দিব বিচাৰিছোঁ, তেখেতে নিৰ্বাচনৰ সময়ত আহি এই অঞ্চলৰ ৰাইজক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে যে তেখেতে যদি নিৰ্বাচিত হয়, তেখেতে যদি নিৰ্বাচনত জয়ী লাভ কৰে তেখেতে প্ৰথম পেকেজ এই পশ্চিম তামোলপুৰ অঞ্চলৰ ৰাইজক তেখেতে দিম বুলি ঘোষণা কৰিছিল। কিন্তু আজি তেখেতে নিৰ্বাচিত হৈ যোৱাৰ পিছত এই অঞ্চলৰ এই পথছোৱাৰ প্ৰতি কোনো ধৰণৰ